জাম্প তো প্ৰথমতে চেণ্ডেলযোৰ পিন্ধি লওঁ তাৰপিছত আৰম্ভ তো হাই ফ্ৰেণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল অসমীয়া হিন্দী মিক্স তো ফ্ৰেণ্ড আজি গৈ আছোঁ তো এটা পাৰ্টি আছে আমাৰ তো মই অলপ দেৰিকৈ আহিছোঁ তো লগৰবিলাক চব আগত গৈ ৰেডি কাম চাম কৰি আছে কি কৰি আছে মই নাজানো মই আহি আছোঁ এতিয়া তো দেখা পাব আপোনালোকে কি কৰি আছে গৈ আছোঁ অলপ পথাৰৰ মাজত হয় তো এইবিলাক দেখিছে পথাৰ এটা সৰু ড্ৰেইন আছে ড্ৰেইনে আহি আছোঁ তো আহি পোৱা নাই পাম আৰু তো দেখাইছোঁ আপোনালোকক কেনেকুৱা হয় জেগাখিনি চাই লওক খোজকাঢ়ি আহি আছোঁ আৰু আহি পাম আৰু বেছি দূৰ নহয় সিহঁতে কিবা কিবি কাম চাম কৰি আছে তো অলপ দেৰিয়ে হৈ গ'ল তো দেখাই দিছোঁ বেলিটো অলপ ৰ'দ দিছে কি কৰি আছে বা মই গম পোৱা নাই তো অলপ আহি পাইছোঁ আৰু ওচৰ তো ফ্ৰেণ্ড ফাইনেলি আহি পালোঁ মেইন খানা খোৱা জেগালৈ তো চবেই কাম কৰি আছে আঞ্জা কাটি আছে চব্জি কাটি আছে ইফালে চৰু চব বহাই দিয়া হৈ গ'ল আৰু ভাতৰ কাৰণেও চাউল ধুবৰ কাৰণে ৰেডি তো এতিয়া চাউল ভাত চাত বনাব তো বিকাশে কি কৰি আছে তাকে সুধো অলপ আৰু বিটখিনি কাটি দিম তিয়হ অলপ কাটি দিম নিমখ জলকীয়া ধনিয়া অলপ পিঁয়াজ অলপ কাটি দি ধনিয়া অলপ দি তাৰপিছত আৰু বহি যাম আৰু একদম তো ফ্ৰেণ্ড এতিয়া খৰিকা দিয়া মাংস যোগাৰ কৰি থকা গৈছে তো আজি খৰিকা দিয়া মাংস পুৰি খোৱা হ'ব তো এতিয়া যোগাৰ কৰি আছে তো তাকে আহিছোঁ অলপ চাবৰ কাৰণে দেখাই আছোঁ আপোনালোকক হেই দোস্ত আমি এতিয়া মাংসখিনি ইয়াতে ধুনীয়া মছলা মিলাম তাৰপিছত মাংসখিনি পুৰা যাব তাৰপিছত মানুহৰ পেটত লেতেৰা এইটো এতিয়া তেল দি আছে এতিয়া বঢ়িয়াকৈ সানি মছলা ঢালি লওক লেতেৰা পৰে না হালধি এইটো কয় ৰংগুৰা নেকি গৰম মছলা তাৰপিছত ধনিয়া তাৰপিছত ৰেড চিলি ৰংগুৰা এইটো বাঁহৰ চুঙাটো হেৰি আছে এইটো বাঁহৰ চুঙা হয় ইয়াতে ৰহুন আছে তাৰপিছত আদা আছে তাৰপিছত আৰু কিবা কিবি আছে ধনিয়া চনিয়া ইয়াতে ধুনীয়াকৈ মিলোৱা যাব খাই একদম মানে নক'বা আৰু তামাম খাই লাগিব খাম আমি যদি এয়া জুতি লগাই খাম মানে নাই ৰ মাংস গোল নেমু নেমু ভাল নাই ৰ হ'ব দে ন এটা খালা নি ইয়াতে আমি একদম মিক্সাৰ বনাই আছোঁ চুঙা পিঠা বনাই আছে এয়া আমি এতিয়া ধুনীয়া স্পেচিয়েল পানী ঢালি আছোঁ মানে এইটো কাজিৰঙা কাজিৰঙা মিলা নিমখ দিয়া নাই নাই দিয়া মিঠা দিলি তাৰপিছত হালধি দিলি তাৰপিছত ধনিয়া দিলি তাৰপিছত নিমখ দি কিমানমান দিলি সেইটো কেতিয়া দিছিলি এইটো জুইটো জ্বলাই ৰাখিবি খালি হা চাহ আৰু দি অলপ হ'ব অকণমান দি আৰু মাৰ এতিয়া মিক্স কৰ এতিয়া আমি মিক্স কৰি আছোঁ একদম মানে ফাই লৈকে ফাই মাংস
এইটো বঢ়িয়া টেষ্টি হ'ব বেয়া হবে বড়া পৰি যায় বেঙা বঢ়িয়া পিচ কৰিছোঁ বঢ়িয়া কালাৰ উঠিছে বঢ়িয়া পুৰা যাব নিমখৰ পেকেটটো লৈ ল'লা আমাৰ নিমখটো মানে লগাইছোঁ জুইত নিদংতে খাং খাং হৈ গৈছে খাব পৰা হৈ গৈছে আৰু জুইত দিলেতো আৰু নকবাই আৰু একদম ফালাফালি বঢ়িয়া গোন্ধ পাইছে দেই ওচৰত থকাতে ই খাং খাং যেন লাগিলে হয় এতিয়া কি মজা গোন্ধ ওলাইছে এতিয়া আমি এই দুডাল কাটি আমি ভৰাম দুডাল নালাগে আৰু লানি 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 কি কয় লানি তাৰমানে কি লানি মানে কি নেমু ক'ত দিছা মাংসত এইটো কি কয় বোলে এইটো লানি দিছ ইজ লানি দিছ ইজ মাংস লানি নাকি এইবিলাক কথা কৈ নিদিবা আমাৰ আগতে গধূলি খালে পিছে ৰাতি নাখালেও হ'ব এডাল দে হৈ যাব এডাল হৈ যাব বঢ়িয়া গৈছে পুৰা একদম ফিনিচিং আৰু এডালত দি ফিনিচিং হৈছে এই সোৱাদৰ কোনো কাৰো ভাগ নাই বোলে এই সোৱাদৰ নাম নাই আলু পুৰিছিলি জানো পুৰাখিনি অলপ দেখাই দে উল্লা বেঙা বিশ্বাস নাই কাবাৰ লগত লিখি খায় মানে টেষ্টি ওলাই গ'ল আমি খোৱা নাই খাম টেষ্টি কিয় নকওঁ খাই চাওঁ খাম আৰু নিমখ নাই নহয় স্মৃতি দেই থাকিব তহঁতে যেতিয়া ডাঙৰ ডাঙৰ হৈ যাবি বিয়া পাতিবি তেতিয়া তহঁতক দেখাম অঁ দে ক'ব লাগে কিন্তু আকৌ তো ফ্ৰেণ্ড তামাম ভোক লাগিছে মোৰ তো মই এতিয়া ভাত খামগৈ কেইটামান সিহঁতে বিলাই আছে সিহঁতে খাব পিছত মই এতিয়া থাকিব পৰা নাই তো মই কেইটামান ভাত খাই লওঁ তো চাই থাকিব ফ্ৰেণ্ড আপোনালোকে আজিলৈ বাই বাই আৰু পিছত লগ পাম